এতিয়া মই আছোঁ মৰিগাঁৱত বাইদেউহঁতৰ ঘৰত ভিনদেউহঁতৰ ঘৰত ইয়াৰ পৰা আজি মই ভিডিঅ' ব্লগটো আৰম্ভ কৰিম আজি আহঁতগুৰিত গৈ আছোঁ ম'হ যুঁজ চাবৰ কাৰণে তেনেহ'লে ভিডিঅ'টো চাই থাকক মই এতিয়া মূল স্থানত আহিলোঁ এতিয়া বাইক আনিলে মানে অলপ প্ৰব্লেম চুৰ তুৰ হ'ব পাৰে আপোনালোকেতো নিশ্চয় জানে গতিকে বাইক পাৰ্কিং কৰিলোঁ থলোঁ 30 টকা লৈছে হয়তো কেতিয়াবা বেছিও ল'ব পাৰে এতিয়া 30 টকা লৈছে আৰু ভাল লাগিছে কিছুমান 50 টকা লৈ যিয়ে নহওক এতিয়া মই মূল স্থানলৈ গৈ আছোঁ ইয়াতে খন্তেক সময়ৰ পিছতেই যুদ্ধ হ'ব মহসকলৰ মাজত মই আজি ইয়াত আহি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ সাহিত্য জগতৰ ধ্ৰুৱতৰা য'ত লক্ষ্মীনাথ বেজবৰুৱাই জন্ম হৈছিল এই আহঁতগুৰিত আৰু সেই আহঁতগুৰিতেই প্ৰত্যেক বছৰে অনুষ্ঠিত হয় ম'হ যুঁজ যি পৰম্পৰাভাৱে চলি আহিছে ম'হ যুঁজ খন্তেক সময়ৰ পিছতে ইয়াতে অনুষ্ঠিত হ'ব ম'হ যুঁজ মানে কি এনেকুৱা লাগিছে কিমান তয়াময়া মহবিলাকৰ মাজত যুদ্ধ হ'ব কোনে জিকে কোনে হাৰে আমি কোনো মানি নলওঁ এইজন গোৱাল দাদা আপোনাৰ নামটো কওক হা নিপু কোঁৱৰ আপুনি ক'ৰ পৰা আহিছে মিকিৰাতিৰ পৰা আহিছে খন্তেক সময়ৰ পিছতে তেখেতৰ এই যি মৰমীয়াল মহটো তাতে গৈ যুঁজাব শুভেচ্ছা থাকিল এই মহটো প্ৰথম আনিছে সেইকাৰণে হয়তো ভয় কৰিছে হিংকাবলৈ বিচাৰিছে এইয়া মোকে হিংকাই দিব মানে কি ফ্ৰেণ্ডছ খন্তেক সময়ৰ পিছতে ম'হ যুঁজ আৰম্ভ হ'ব আৰু মোৰো অলপ ভয় লাগিছে যদি ম'হ যুঁজ কৰাৰ পিছত যেতিয়া হাৰি যায় তামাম দৌৰ দিয়ে গতিকে কঁকালত টঙালি বান্ধি ইখন বান্ধি ল'ব লাগিব ভয় লাগে না পলাব লাগিব সেই আৰম্ভ হ'ব আৰু অলপ সময় বাকী মানে মানুহ প্ৰায় আহি গৈছে সম্পূৰ্ণ ফিল্ড মানে গোটেই পথাৰ মানুহেৰে ভৰি পৰিছে তেনেহ'লে অপেক্ষা কৰক মানে এতিয়া দেখাই আছোঁ পৰম্পৰাগতভাৱে চলি অহা এই ম'হ যুঁজ এই একেটাতে থাকিলে মানে হেৰি হয়
যি ম'হ যুঁজ হৈছিলে তাৰে ভিতৰত এটা ম'হ জয়ী হৈছিল। এই ম'হটো জয়ী হৈছিলে। মই গোৱালৰ ওচৰত আছোঁ। এই দাদাজনৰ ম'হটোৱে জিকিলে। এই ম'হটো চোৱা চিতা কৰি আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, আপোনাৰ কেনেকুৱা লাগিছে কওকচোন? বহুত ভাল লাগিছে। ভাল লাগিছে। কেইবাৰ হ'ল ইয়াত অহা? ইয়াত অহাটো আমি আজি কোনো 10 সাল মান পুহিছোঁ। 10 সাল ম'হ পুহিছে। 10 সাল কেইবাৰ হ'ল অহা? ইয়ালৈ অহা কেইবাৰ হ'ল? হিচাপ নাই, কোনো 1000 1200 মানে কি বহুত আগৰ মানে এই আহঁতগুৰিত যি অনুষ্ঠান হয় মানে কি ম'হ যুঁজৰ হয় ম'হ যুঁজৰ যিটো পৰম্পৰা প্ৰত্যেক বছৰে আহি আছে বুলি কৈছে। আৰু ভৱিষ্যতলৈ শুভেচ্ছা থাকিলে। এইবাৰ জিকিলে ইমান সময় যুদ্ধ কৰিব নোৱাৰিলে যদিও তথাপিও ধুনীয়াকৈ যুদ্ধ কৰিছিলে। মানে যুদ্ধটো বহুত আকৰ্ষণ হৈছিলে। শুভেচ্ছা থাকিল। এই ম'হটো জিকিছিলে। আপোনাৰ নামটো জানিব পাৰিম নেকি? দিলৱাৰ হৈছে। দিলৱাৰ হুছেইন। অ'কে, ভৱিষ্যতলৈ শুভেচ্ছা থাকিল। এনেদৰে আহি থাকিব। হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। গতিকে যদিহে আপুনি ইয়াত এই ম'হ যুঁজ দেখা নাই তেনেহ'লে আপুনিও আহিব পাৰে আহঁতগুৰিত। হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'টো আহি আছে জোনবিল মেলা। অপেক্ষা কৰক, জোনবিল মেলালৈ গৈ আছোঁ। তেনেহ'লে আজিলৈ ইমানতে। জয় অসম।